নমস্কাৰ, মই কাশ্যপ শইকীয়াই অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া আপোনালোকে দেখা পাইছে যোৰহাট মহবন্ধাৰ এৰালতলী পথাৰত অনুষ্ঠিত হোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ দৃশ্যাৱলী। দয়াৰ সাগৰ, প্ৰেমৰ সাগৰ, আনন্দৰ সাগৰ, বিভিন্ন সত্তাৰে বিভূষিত গুৰুজনাৰ প্ৰতি হৃদয়ৰ গভীৰতাৰ পৰা সেৱা জনাই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। সকলোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাবলৈ অনুৰোধ জনালোঁ। গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা অগণন ভক্তই এয়া যোৰহাট মৌবন্ধাৰ এৰালতলী পথাৰত আহি উপস্থিত হৈছেহি। এয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি এক শোভাবদ্ধ পৰিৱেশৰ সৃষ্টি কৰিছে। সঁচাকৈ সকলোৰে হৃদয়ৰ পৰা স্পন্দিত হৈ মুখৰিত হৈছে হৰিনামৰ ধ্বনি। সঁচাকৈ মন্ত্ৰমুগ্ধ কৰি তুলিছে ভক্তিৰে ভৰা এই বিশাল বৰ্ণিল আয়োজনে। কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক আচলতে বাৰ্ষিক অধিৱেশন এই বৰ্ষ যোৰহাটৰ এই মৌবন্ধা এৰালতলী পথাৰত খুব উল্লাস মানহেৰে 4দিনীয়া কাৰ্যসূচী আচলতে অনুষ্ঠিত কৰা হৈছে। ইয়াতে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি গীত নৃত্য বাদ্য সংস্কৃতি, এই সংস্কৃতি সাধনাৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠানটি প্ৰচাৰ প্ৰসাৰ আৰু উত্তৰ পৰা কামনা কৰি আচলতে সৰ্বাংগীনী সাংগঠনিক দিশ ইয়াতে তন্নতন্নকৈ আচলতে বিশ্লেষণ হ'ব। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে ভকত বৈষ্ণৱসকলে ইয়াতেই সেৱা গ্ৰহণ কৰিবৰ কাৰণে আহিব। আমি সেৱক সেৱিকাসকলে প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো সময়তে আমি জাগ্ৰত প্ৰহৰী হিচাপে তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে আমি আগ্ৰহেৰে বাট চাই আছোঁ। পৰম শ্ৰদ্ধাৰ ভকত বৈষ্ণৱসকলে আমাক যাতে তেওঁলোকৰ শিৰৰ পদৰ ধূলাৰে সকলোৱে আহ্লাদিত কৰে, আমি যাতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক সেৱিকাসকলে মমৰ দৰে গলি গলি আনক পোহৰ দিয়াৰ দৰে, ধূপৰ দৰে জ্বলি জ্বলি আনক সুবাস বিলাবৰ কাৰণে প্ৰতিটো ক্ষেত্ৰতে আমি প্ৰতিটো সময়তে যৎপৰ নাস্তিক আমি সেৱা আগবঢ়াই দিবৰ কাৰণেই আচলতে স্ব ইচ্ছাৰে সকলো সেৱক সেৱিকাই এই স্থানলৈকে আহে আৰু এই বৰ্ষৰো কোনো ব্যক্তিক্ৰমী নহয়। গতিকে পৰম শ্ৰদ্ধাৰ যিসকল ভকত বৈষ্ণৱে আমাৰ এই স্থলীলৈকে আহিব, তেওঁলোকৰ মন মগজুত যাতে আমি ভগৱন্তৰ যি নাম, এই নামে যাতে আকাশ বতাহ মুখৰিত কৰি এক পৰিৱেশৰ সৃষ্টি কৰি সকলোৰে মাজত ভগৱন্তৰ নাম জয় জয়কাৰ কৰি তুলিব পাৰোঁ, তাৰে আমাৰ একান্ত প্ৰয়াস। কৃষ্ণ।